লেচু লেচু কিনি আছে চাওক সাবস্ক্রাইব করুন ক'বা এইটোতে আজি থাকিম এইটো লক্ষ্য গম পাইছো মানে জিৰণি এনেই হাই নহ'ব আজিৰ পৰা আড্ডা মিটিং হ'ব বৰষুণৰ মাজত আমি গৈ আছো বৰ্তমান টেষ্ট তাৰ বাবে তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বহুত দিনৰ মূৰত আজি আকৌ আহি গ'লোঁ আপোনালোকৰ মাজত আজি এটা স্পেচিয়েল ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গৈছোঁ আজি এজেগালৈ গৈ আছোঁ তো ক'ত গৈ আছোঁ কি কথা সকলো আপোনালোকৰ ভিডিঅ'টো জনাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত দিনৰ মূৰত আহিলোঁ তো গাইজ আমি যাবলৈ ওলাইছোঁ চমৰদা কেনেকুৱা এয়া আমাৰ চমৰদা চমৰদাৰ লগত যাবলৈ লৈছোঁ এয়া চমৰদা এখন নতুন গাড়ী ন নতুন তো গাড়ীখন আজি মই চলাম এয়া দেখিছে আজি মই চলাম এয়া আমি গৈ আছোঁ আচলতে তেজপুৰলৈ বুলি গৈ আছোঁ তাৰপিছত ক'লে গৈ আছে একদম পূৰা বৰষুণৰ মাজত আমি গৈ আছোঁ বৰ্তমান তেজপুৰৰ পৰা আৰু এটা জেগাত যাম আপোনালোকে ব্লগটো চাই থাকক এফালে আছে আমাৰ চমৰদা আৰু মই গাড়ী চলাই আছোঁ এতিয়া নেদেখাওঁ স্পীড ব্ৰেকাৰ তো ব'লক লাষ্টলৈকে চাওক ভিডিঅ'টো আজি আমি ধুনীয়াকৈ এনজয় কৰি গৈ আছোঁ বৰষুণৰ বতৰ মইনা নুঠে মটৰত কিন্তু আমি মটৰতে গৈ আছোঁ ন চমৰদা আজি কেনেকুৱা লাগিছে ভাল লাগিছে উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা একদম সুন্দৰভাৱে আহি আছোঁ ধুনীয়াকৈ একদম কম স্পীডত আহি আছোঁ চাওক আৰামছে গৈ আছোঁ এয়া ট্ৰাক আহি আছে এয়া আমাৰ চমৰদা আৰামত বহি আছে আজি মানে কি ময়ে চলাইছোঁ চমৰদাক বুলি কৈছোঁ চমৰদা আপুনি ৰখক মই আৰামছে চলাম নে শুনা मैं किस लिए बैठा हूँ है ना चमरदा एकदम ता ঠিকে চলাইছেনে বঢ়িয়া বলক গৈ আছোঁ আচলতে আমি গৈ আছোঁ নামেৰিত মানে এখন মিটিং আছে আৰু যদি আজি হয় তেন্তে আমি থাকিও দিব পাৰোঁ ধুনীয়াকৈ পিছফালে এয়া চব বেগ লৈ আহিছোঁ চব বেগৰ ভিতৰত ধুনীয়াকৈ কাপোৰ চাপোৰ লৈ আহিছোঁ বলক গাইজ এয়া দলং পাৰ হ'মেহি আৰু গাইজ চাওক আজি বৰষুণ পৰা দেখি এই জেগাখিনি দলং পাৰ হৈ আহি এয়া চাওক লেচু তেজপুৰৰ লেচু মানে এনেও বিখ্যাতেই আৰু ইমান ধুনীয়া লাগিছে পৰিৱেশটো মানে ৰাস্তাটোৰ পৰা তিতি আছে তেজপুৰলৈ আৰু 10 কিলোমিটাৰ গাইজ চাওক চমৰদাই এয়া লেচু কিনি আছে তেজপুৰৰ বিখ্যাত হৈছে মানে নামেৰি আহিলে এই জেগাখিনি বৰ ভাল পাওঁ চাওক কি ধুনীয়া গছ গছনি বৰ ভাল লাগে তো অলৰেডি আমাৰ মিটিং বহুত দেৰি হৈ গৈছে এয়া এইটো হেৰি লগাই লৈছোঁ আৰু এতিয়া গান লগাই জিৰণি ৰিজৰ্ট এয়া আমাৰ মিটিঙৰ ডেষ্টিনেশ্যন ইয়া গাইজ চাওক কি ধুনীয়া কটেজ আমি প্ৰথম গিফ্ট হেই ব্ৰ নহয় তেনেকুৱা এটা ডাঙৰ ইউটিউবাৰ নহয় 1000 মানুহৰ লগত আছোঁ সেই ইয়াতে আমি প্ৰথম খাই লওঁ প্ৰথম সদায় পেট পূজা তাৰপিছত বেলেগ পূজা হয় নহয় পেট পূজাটো প্ৰথম পেটৰ কাৰণেতো কৰি আছোঁ পেটৰ কাৰণে কৰি আছোঁ সেয়া তাত গৈ খামগৈ ধুনীয়াকৈ ইয়াতে আছোঁ ভাত পানী খালোঁ আপোনালোকক নেদেখুৱালোঁ ভাত খোৱা সময়ত এয়া চাওক কটেজবিলাক বৰ সুন্দৰ কটেজ এয়া আমাৰ গোটেই টীমটো আমি গৈ আছোঁ ৰুমলৈ বুলি সেয়া আজি ইয়াতে থকা হ'ব ৰুমকেইটা বৰ সুন্দৰ চাওক বৰ সুন্দৰ ৰুম এফালে আমাৰ গাড়ী আছে আৰু এইফালে এনেকৈ ধুনীয়াকৈ গৈ আছোঁ আমি এনেকুৱা কটেজতে আজি থাকিম আৰু আই থিংক আমাৰ কটেজটো এইফালে থাকিব তো বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ আপোনালোকে ছাপোৰ্ট কৰিব এনেকৈ ভাল মানে ট্ৰেভেল ভিডিঅ' হ'লে মই অলপ বনাই ভাল পাওঁ কণ্টেণ্ট নাথাকিলে বনাবলৈ অলপ দিগদাৰ হয় আজিকালিতো ইউটিউবত বহুত এনেকুৱা মানে ভিডিঅ' দেখিছোঁ য'ত কণ্টেণ্ট নাথাকে হাগা মুঠা ভিডিঅ'কে দি থাকে কিন্তু অলপ কণ্টেণ্ট থাকিলে ভাল হয় সেইটো কাৰণে মই খুব কম ভিডিঅ' বনাওঁ আৰু অলপ মাজতে মোৰ প্ৰব্লেম হৈছিল সেইটো কাৰণে মই অলপ ভিডিঅ' বনোৱা নাছিলোঁ তো আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ তো গাইজ ৰুমটো চাওক বৰ সুন্দৰ ৰুম
কি ধুনীয়া ৰুম বঢ়িয়া হৈছে এফালে চাওক ইয়াৰ পৰা ভিউটো চাওক বঢ়িয়া মজা অঁ অলপ চলপ তো আপোনালোকে চাওক অলপ চলপ ভগা চাওক বৰ ধুনীয়া যেতিয়া আমি গৈ আছোঁ ভালুকপুঙৰ ফালে আমি এতিয়া 3জন আহি আছোঁ এয়া হৈছে আমাৰ বিজয় দা এয়া আমাৰ জানেই গাড়ী মালিক বহি আছে এই ৰাস্তাটো মানে আহি খুব ভাল লাগে সেইটো কাৰণে আকৌ এবাৰ আহি গ'লোঁ চাই যাওক আপোনালোকে ব্লগটো অঁ বিজয় দা কেনেকুৱা খবৰ অৰুণাচল বৰ্ডাৰ পাই গ'লোহি এইখিনি ভালুকপুং তো আমি আহিছোঁ এতিয়া আহিছোঁ অৰুণাচল বৰ্ডাৰলৈ এয়া ফল মূল এয়া আমি এনেকৈ অলপ ওলাই আহিলোঁ আৰু আমি মানে অলপ ফুৰি চকি আহিলোঁ আৰু ভালুকপুঙৰ পৰা তো এতিয়া আমি বৰ্তমান আহিছোঁ নামেৰি যোনখন ৰিভাৰ যোনখন বৰ সুন্দৰ লাগে এয়া চাওক নামেৰি ৰিভাৰ আমাৰ সমদা বিজয় দা লগত আহিলোঁ এয়া চাওক নামেৰি ৰিভাৰ এয়া চাওক ঠাণ্ডা পানীটো আমি নেনামো বেছি পানী নামাটো ভাল নহয় নে কি কয় সমদা একদম ইয়াতে মানুহ ঢেৰ আছে চাওক ইয়াত বহুত মানুহ আছে পিকনিক লাগিছে তো পিকনিকৰ ছিজনত কেনেকুৱা হ'ব ভাল লাগিব ন পিকনিকৰ ছিজনত আনি মজা লাগিছে ন বিজয়দা আজি আমাৰ ৰুমটো হৈছে এইটো চাওক এইটোতে আজি থাকিম এইটো হৈছে আজি আমাৰ ৰুমটো তো লেটছ গ' বলক ৰুমটো এটা সৰু সুৰা এটা বৰ সুন্দৰ ৰুমটো আজি দেখাই আছোঁ আজি ৰাতি ইয়াতে থাকিম এয়া হৈছে ৰুমটো তো এয়া ৰুমটো খুলি লওঁ খুলি লৈ এয়া আমাৰ সমদা শুই আছে চাওক বৰ সুন্দৰ ৰুম ধুনীয়াকৈ আহি এইফালে আহি পেলাই এয়া চাওক এইফালে আহি এইটো খুলিলোঁ খুলি এইটো হৈছে বাথৰুমটো বৰ সুন্দৰ বাথৰুম আপোনালোকে চাব পাৰে এইটো চাওক বৰ সুন্দৰ বাথৰুম এয়া চাওক বাথৰুমটো বৰ ধুনীয়া তো নেক্সট আছে আমাৰ ইয়াৰ বেড আজি সমদা মই থাকিম ইয়াতে তো এইফালে আপোনালোকে দেখিব পাৰিছে এইফালে এটা বেলকনি এটা আছে আৰু এইখন ষ্টেক খুলি দিলোঁ খুলি দিয়াৰ লগে লগে এইফালে ধুনীয়া এটা পৰিৱেশ চাওক কি মনোমোহা পৰিৱেশ ইয়াত বহি লৈ এটা মনোমোহা পৰিৱেশ আছে তো গাইছ একদম মজা জেগাত আছোঁ আজি ইয়াৰে ৰেণ্টটো কিমান লৈছে প্ৰায় 5,000 টকা লৈছে ন পাৰ ৰুম 5,000 মানকৈ লৈছে বৰ ধুনীয়া আজি ইয়াতে থাকিম একদম সন্ধিয়াৰ এইখনৰ ভিউ এইখনৰ নাম কি আছিলে নহয় তোমাৰ নাম লক্ষ্য গম পাইছোঁ মানে জিৰণি ৰিজৰ্টত বৰ্তমান ইয়াতে আমাৰ সৰু সুৰাকৈ অলপ মিটিং টাইপ হ'ব ইয়াতে এতিয়া ৰাতি হৈছে চাওক কি সুন্দৰ পৰিৱেশ এয়া চাওক আমাৰ লক্ষ্যই ধুনীয়াকৈ এটা মানে ফটোশ্বুট কৰি আছে ইয়াতে ধুনীয়াকৈ আমাৰ এতিয়া মিটিং হ'ব মানে অলপ আড্ডা টাইপ মিটিং আৰু তেনেকুৱা একো নাই এইফালে দেখিছে আপোনাৰ কটেজবিলাক মানে ৰুমছবিলাক আৰু আপোনাক দেখাইছোঁ বাকীখিনি চাই থাকক আৰু তোমাৰ আজি কেনেকুৱা লাগিছে ইয়ালৈ আহি বহুত ভাল লাগিছে জিৰণিখন কেনেকুৱা পাইছা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিছে ভেৰি গুড মই লিংকটো দি দিম হা মোৰ চেনেলৰ লিংকটো তোমাক দি দিম চাবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা হা এয়া আমাৰ গোটেইখিনি আহিছে আৰু এতিয়া বেছি ভিডিঅ' নকৰোঁ এতিয়া আমি খাম এনেকৈ এনজয় কৰিম মিটিং হ'ব ইমানখিনি অঁ এয়া আমাৰ কৈ দিয়া হাই এইফালেও কৈ দিয়া হাই বুলি ছাবস্ক্ৰাইব কৰিব লাগিব দেই এনেই হাই নহ'ব দেই সকলো নহ'লে কিন্তু খবৰ আছে নহ'লে কি দি নেক্সট ডে গাইছ একদম মই খোৱাৰ পৰা উঠি গ'লোঁ এতিয়া এয়া চাওক এইফালে সমদা এইফালে বিজয় দা সমদা এতিয়াও শুই আছে মই মানে মোৰ সোনকালে উঠা অভ্যাস এটা আছে চ' মই সোনকালে উঠি কৰি ধুনীয়াকৈ গা পা ধুই এয়া চাওক পূৰা ৰেডি হৈ গৈছোঁ এতিয়া এইফালে চাহৰ হেৰি আছে ইয়াত চাহ বনাই আছোঁ আপোনাক ইমান সোনকালে উঠিলা যে এই ক'পা লোকেল টি হয় গাইজ এতিয়া মই ধুনীয়াকৈ ইয়াত পানী দি দিছোঁ এয়া চাওক ৰঙা মাৰি আছে পূৰা উতলি থকা আপুনি আৱাজ শুনিছে আৰু এইফালে কাপ আছে তো গাইজ এতিয়া একদম অলমষ্ট ৰেডি হৈ গৈছে তো এতিয়া মই মাই গড ভাত পুৰি গৈছে বহুত গৰম হৈ আছে বাপৰে ধৰিব নোৱাৰা হৈ আছে তো অলপ সময় ৰখিব লাগিব ইমান গৰম মাই গড কাপোৰ এখন লৈ পেলাই ধৰিব লাগিব একদম ধুনীয়াকৈ চাহকাপ হৈ গৈছে চাওক
এফালে শুই আছে মই একদম ধুনীয়া এটা ভিউ এনজয় কৰি খাম চাওক চাওক ধুনীয়া এফালে ধুনীয়া ভিউ ইয়াতে ধুনীয়াকৈ বহিব পাৰিম ইয়াতে বহি খাম পৰিৱেশ চাওক ধুনীয়াকৈ আৰু মানে আজি মে'ৰ 28 তাৰিখ মই ইয়াত ইমানেই ঠাণ্ডা আছে আমি কম্বললৈ শুব লগা হৈছে বৰ সুন্দৰ পৰিৱেশৰ মাজত আছোঁ নিশ্চয় আকৌ আহিম বৰ সুন্দৰ গাইজ আমাৰ যি টিম আছে টিম ইয়াতে হৈছে এইটো এটা ৰুম সেইটো এটা ৰুম আৰু আমাৰ ৰুমটো এইটো তো একদম ধুনীয়াকৈ টিমক জগাবলৈ যাম এতিয়া ধুনীয়াকৈ আহিছোঁ ধুনীয়াকৈ জগাম এতিয়া চবৰে যি আড্ডা আজিৰ আড্ডা বঢ়িয়া তো গাইজ এতিয়া ব্ৰেকফাষ্ট আহি গৈছে চাওক এয়া পুৰি লৈছোঁ এয়া পোহা লৈছোঁ ডিম লৈছোঁ আৰু এইফালে আপোনাৰ মটৰ ঘুগুনি লৈছোঁ ন বিজৰা একদম ধুনীয়াকৈ লৈ লৈছোঁ এতিয়া খাম আৰু এইফালে চাওক ধুনীয়াকৈ চব হেৰি দি আছে আৰু ব্ৰেড বাটাৰ একো লোৱা নাই অ' ভাই হ'বনে ধুনীয়াকৈ বাছ তো গোটেইখিনি লৈ লৈছোঁ এতিয়া খাই লওঁ তাৰপিছত লগ পাই মিটিং চিটিং হৈ গ'ল এতিয়া আমি বৰ্তমান যাবলৈ ওলাইছোঁ এয়া চাওক সকলোৱে টাটা বাই বাই কৰি আছে এয়া সকলোকে এবাৰ দেখাই দিওঁ এই দুজন যাব বাইকত আৰু তো তুমি গাড়ীত যাবা ন গাড়ীত যাবা চব এতিয়া যাবলৈ ওলাইছে এইফালে চব যাবলৈ ওলাইছে চবৰ বহি লওক তাৰপিছত মই গৈ আছোঁ দিয়া বাই বাই চব টাটা বাই বাই ষ্টাৰ বাই বাই ঐ বাই 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 টাটা বাই বাই ব্লগটো চাবা কাইলৈ দিয়ে দিম তো বাই বাই গাইজ তো গাইজ এতিয়া যাবলৈ লৈছোঁ আৰু চাই থাকক ব্লগটো এতিয়া শেষ আৰু অকণমান কিবা শ্বুট কৰিম যোৱা টাইমত আছে তো গাইজ আমি তেজপুৰ মৌচুমীত আহিছোঁ ইয়াতে এতিয়া ভাত খাই লওঁ এয়া চমৰদা এতিয়া বৰ্তমান ভাত খাই লওঁ তাৰপিছত লগ পাই আছোঁ তো গাইজ ধুনীয়াকৈ এয়া মৌচুমীত খাই কৰি ল'লোঁ তো এতিয়া যাবলৈ লৈছোঁ যামগৈ আৰু মৌচুমীত ধুনীয়াকৈ খালোঁ বোলো আপোনালোকক অকণমান ফুটেজ দেখালোঁ ভিতৰত মানে একো নোসোমালোঁ আৰু তাতে আমি খালোঁ বাহু মাছ ন বাহু মাছ তো ভালেই আছিলে আৰু বেয়া বুলি নকওঁ খোৱাৰ পিছত বেয়া বুলি ক'বও নালাগে ভাল আছিলে আৰু মৌচুমীততো এনেও বিখ্যাতে কিবাকিবি ঢেৰ কিবা চব্জি তব্জি দিয়ে তো গাইজ আমি এতিয়া মানে ব্লগটো শেষ কৰিছোঁ আৰু বহুত দিনৰ মূৰত ব্লগ বনালোঁ পাহৰিছোঁ ব্লগ বনোৱাৰ কিছুমান চিষ্টেম পাহৰিছোঁ কিন্তু ট্ৰাই কৰিলোঁ যদি ভাল পালে একদম কমেণ্ট এটা দিব লাইক এটা দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপুনি এবাৰ কৈ দিয়ক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ সমৰদা তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম এটা ধামাকা চাই ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টিল দেন টাটা বাই বাই কৈছানে ফোন কৰিলা তো গাইজ ইয়াত দেখিছে বহি লৈছোঁ ধুনীয়াকৈ পেট পূজা হ'ব এতিয়া আৰু মিটিং হ'ব